নমস্কাৰ, এই মুহূৰ্তত আপোনালোকৰ সন্মুখত লৈ আহিছোঁ কেইটামান গুৰুত্বপূৰ্ণ বাতৰি। এই ধৰণৰ বাতৰি নিত্য চাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি এটা লাইক দি শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিৰ প্ৰথম খবৰ হ'ল যে যিসকলে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ পোৱা নাই তেখেতসকলৰ বাবে সুখবৰ। সকলোৱে পাব প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ। যিসকলৰ বাৰ্ষিক আয় 3 লাখৰ পৰা 6 লাখ তেখেতসকলেও পাব প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ। পৰৱৰ্তী খবৰটো হ'ল নীতিশ কুমাৰ এজন ভাগৰুৱা মুখ্যমন্ত্ৰী। এই কথা মন্তব্য কৰিছে ভাৰত জোড়ো ন্যায় যাত্ৰাত অংশগ্ৰহণ কৰি বিহাৰৰ সদ্য প্ৰাক্তন উপমুখ্যমন্ত্ৰী তেজস্বী যাদৱে। আন এটা খবৰ হ'ল কংগ্ৰেছৰ হিন্দু বিধায়কসকল বিজেপিলৈ যাওক আৰু মুছলিম বিধায়কসকল AIUDFত যোগদান কৰক। এই মন্তব্য কৰিছে AIUDF দলৰ বিধায়ক তথা জনিয়া সমষ্টিৰ বিধায়ক হাফিজ ৰফিকুল ইছলামে। হাফিজ ৰফিকুল ইছলামে মন্তব্য কৰিছে কংগ্ৰেছৰ হিন্দু বিধায়ক বিজেপিলৈ যাওক আৰু মুছলমান বিধায়কসকল AIUDF দলত যোগদান কৰক। পৰৱৰ্তী খবৰ নুনমাটিৰ 2 ছাত্ৰীৰ সন্ধানহীন হোৱাৰ চাঞ্চল্যকৰ খবৰ। দৃষ্টিহীন মানৱ দাসে অপহৰণ কৰিছিল নুনমাটিৰ 2 ছাত্ৰীক। কোনেও কল্পনা কৰিব নোৱাৰা ঘটনাটো সংঘটিত হৈছে নুনমাটিত। ৰেলে বাছে গান গাই ফুৰা দৃষ্টিহীন মানৱ দাসে অপহৰণ কৰিছিল নুনমাটিৰ 2 ছাত্ৰীক। নাৰী দেহ ব্যৱসায়ীসকলৰ লগত জড়িত আছিল মানৱ দাস। দৃষ্টিহীন মানৱ দাসে অপহৰণ কৰিছিল নুনমাটিৰ 2 ছাত্ৰীক। কোনেও কল্পনা কৰিব নোৱাৰা ঘটনাটো সংঘটিত কৰিছিল এই দৃষ্টিহীন মানৱ দাস। কোনেও কল্পনা কৰিব নোৱাৰা ঘটনাটো সংঘটিত কৰিছিল দৃষ্টিহীন মানৱ দাসে। অপহৰণকাৰীৰ মাষ্টাৰমাইণ্ড মানৱ দাসক অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। পৰৱৰ্তী খবৰটো হ'ল উত্তৰ প্ৰদেশ চৰকাৰে সকলো ধৰণৰ প্ৰতিবাদ নিষিদ্ধ কৰিছে অহা 6 মাহৰ বাবে। অহা 6 মাহৰ বাবে সকলোবোৰ প্ৰতিবাদ হৰতাল নিষিদ্ধ কৰিছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ চৰকাৰে। যোগী আদিত্যনাথ চৰকাৰে সকলো ধৰণৰ হৰতাল প্ৰতিবাদ নিষিদ্ধ কৰিছে। যদি কোনোবাই হৰতাল প্ৰতিবাদ কৰে তেনেহ'লে জেলত ভৰাব বুলি যোগী আদিত্যনাথে হুংকাৰ প্ৰদান কৰিছে। যোগী আদিত্যনাথে হুংকাৰ প্ৰদান কৰিছে যিসকলে প্ৰতিবাদ হৰতাল কৰিব তেওঁলোকক জেলত ভৰাব বুলি হুংকাৰ প্ৰদান কৰিছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে। পৰৱৰ্তী খবৰটো হ'ল প্ৰেৰণাদায়ক অভিভাৱকৰ বাবে উপহাৰ। ইংলেণ্ডৰ বিৰুদ্ধে ৰাজকোট টেষ্টত অভিষেক ঘটা সৰফৰাজ খানৰ পিতৃলৈ উপহাৰ। এই উপহাৰ দিলে আনন্দ মহিন্দ্ৰাই থাৰ উপহাৰ দিলে। ইংলেণ্ডৰ বিপক্ষে চলিত ৰাজকোট টেষ্টত কালি ভাৰতীয় দলৰ হৈ অভিষেক ঘটিল যুৱ তাৰকা সৰফৰাজ খানৰ। শেহতীয়া 2-3টা ছিজনত দুৰ্দান্ত প্ৰদৰ্শনেৰে সুযোগৰ সন্ধানত থকা সৰফৰাজ খানে কালিৰ সুযোগ কাৰ্যকৰী কৰি 62 ৰানৰ এক প্ৰশংসনীয় ইনিংছ খেলে। উদীয়মান তাৰকাগৰাকীয়ে নিজৰ ইনিংছ দীঘলীয়া কৰাৰ সম্ভাৱনা গঢ়ি তুলিছিল যদিও ক্ৰিজত তেওঁৰ লগত বেটিং কৰি থকা ৰবীন্দ্ৰ জাদেজাৰ এটি ভুলৰ বাবে দুৰ্ভাগ্যবশত ৰান আউট হয় সৰফৰাজ। অৱশ্য 62 ৰানৰ ইনিংছটোৰেই তেওঁ ক্ৰিকেট বিশ্বত প্ৰশংসা বুটলিবলৈ সক্ষম হয়। ভাৰতীয় দলৰ হৈ অভিষেক মুহূৰ্তত কালি সৰফৰাজ খানৰ প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ অনিল কুম্বলেই ভাৰতীয় দলৰ কেপ প্ৰদান কৰে। এই ক্ষণত আৱেগ উঠলি উঠে ষ্টেডিয়ামত উপস্থিত থকা সৰফৰাজৰ পিতৃ নৌছাদ খানৰ। পুত্ৰৰ সাফল্যত গৌৰৱান্বিত নৌছাদ খান হেমেকি উঠে। উল্লেখযোগ্য যে সৰফৰাজৰ এই ক্ৰিকেটীয় যাত্ৰাত পিতৃ নৌছাদ খান আৰু গুৰুত্বপূৰ্ণ ভূমিকা। পিতৃ নৌছাদৰ ভাৰতীয় দলৰ হৈ খেলাৰ স্বপ্ন আছিল যদিও সেয়া বাস্তৱায়িত কৰাত ব্যৰ্থ হৈছিল আৰু পুত্ৰৰ দ্বাৰাই এই আশাক সাকাৰ ৰূপ দিয়াৰ চেষ্টাত ব্ৰতী হৈছিল নৌছাদ খান।
সেই অনুসৰি তেওঁ 2 পুত্ৰ সৰফৰাজ আৰু মুৰ্ছিদক গঢ়ি তুলিছিল আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ নিজকে প্ৰমাণ কৰিব পৰাকৈ যোগ্যৱান। কালি বৰপুত্ৰ সৰফৰাজে ভাৰতীয় দলৰ হৈ অভিষেক ঘটোৱাৰ বিপৰীতে কনিষ্ঠ পুত্ৰ মুৰ্ছিদে সদ্য সমাপ্ত আণ্ডাৰ-19 অনূৰ্ধ্ব বিশ্বকাপত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। 2 পুত্ৰৰ সাফল্যৰ ছাৰ দৰে লাগি থকা পিতৃ নৌশাদ খানেহে স্বাভাৱিকতে লাভ কৰিছে সকলোৰে সন্মান। তাৰ মাজতে আজি দেশৰ প্ৰখ্যাত উদ্যোগপতি আনন্দ মহিন্দ্ৰাই নৌশাদ খানৰ এনে প্ৰেৰণাদায়ক অভিভাৱকৰ ভূমিকাত মুগ্ধ হৈ এখন নতুন থাৰ বাহন উপহাৰ দিয়াৰ ইচ্ছা প্ৰকাশ কৰে। আজি এক টুইট যোগে মহিন্দ্ৰাই এই বিষয়ে সজুৰি কৰি নৌশাদ খান এই উপহাৰ গ্ৰহণ কৰিলে তেওঁৰ বাবে এয়া অত্যন্ত সৌভাগ্য আৰু সন্মানৰ কথা হ'ব বুলি উল্লেখ কৰে। কঠোৰ পৰিশ্ৰম, সাহস, ধৈৰ্যৰ গুণতকৈ এজন পিতৃয়ে সন্তানক প্ৰেৰণা যোগাৰ কৰা উত্তম গুণ কি হ'ব পাৰে সেয়া বুলি প্ৰশংসা কৰে মহিন্দ্ৰাই।